13 অক্টোবৰ দিনা আছিলে ভাইটিৰ বাৰ্থডে আৰু ভাইটিৰ বাৰ্থডে বুলি একো গিফ্টে এবাৰ দিয়াই হোৱাই নাই মানে আৰু সিও কৈ নিদিয়ে যে মোক বাৰ্থডেত এইটো লাগিব বুলি মই পিছে কৈ দিওঁ মই পুৰা ডিমাণ্ড কৰোঁ হা আৰু এইফালে মানে পাপাও ভাবিছে যে তাক ফোন এটা দৰকাৰ হৈছে চ' আনি দিওঁ বুলি আমি আহিলোঁ ৰাজগড়লৈ বুলি আৰু পাপা ভাইটি এডোখৰতে ভাগ হৈ দিলে তাহাঁতি দুটা গ'ল আৰু মা মই এইফালে বজাৰ কৰিবলৈ বুলি এইফালে কাপোৰ দোকানত সোমাই দিলোঁ মানে কি হ'ল যিহেতু পূজাটো গ'লে এবাৰ দেৱালী পাইছেহি চ' আমাৰ ঘৰত পাচিঙা বৌহঁতলৈ বুলি আমি কাপোৰ অলপ লৈ ল'লোঁ তাৰপিছত এইফালে ভাইটি মই আকৌ আহিলোঁ মা পাপা মানে জুৱেলাৰী দোকানত সোমালে তাত আৰু ভাইটি মই আহিলোঁ মানে আমাৰ যিহেতু গাহৰি ফাৰ্ম আছে চ' গাহৰি দানা ল'বলৈ বুলি আৰু এইফালে আমি মা পাপাকো লগ পাই গ'লোহি মানে তাৰপিছত ঘৰলৈ বুলি আহিলোঁ আৰু এইফালে তাহাঁতক কাপোৰখিনি মানে দিছোঁ আৰু এজনী অহা নাছিলে যিহেতু তাই মানে যেতিয়া আহে তেতিয়া দি দিম আৰু এইফালে